উত্তৰ কোৰিয়াৰ তানাচা কিম জং উনৰ আপোনালোকে নাম শুনা নাই সেইটো হ'ব নোৱাৰে। এইজন এনেকুৱা এটা শাসনকৰ্তা যিয়ে সদায় ভাবুকিৰ সৃষ্টি কৰি থাকে, যেনে পৰমাণু বোমেৰে হওক নহ'লে তৃতীয় যুদ্ধৰ দ্বাৰাই হওক। গোটেই বিশ্বজুৰি কিম জং উনক নিৰ্দয়ী শাসনকৰ্তা হিচাপে জানে। মানুহবিলাকে কয় যদি পৃথিৱীৰ ক'ৰবাত নৰক আছে সেইখন ঠাই হ'ল উত্তৰ কোৰিয়া। পৃথিৱীৰ বেলেগ মানুহৰ নিচিনা উত্তৰ কোৰিয়াৰ মানুহে দৈনন্দিন জীৱন যাপন কৰিব নোৱাৰে। তাত কিছুমান এনেকুৱা নীতি নিয়ম আছে, তাত মানুহে স্বাধীনভাৱে জীৱন জীয়াব নোৱাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কিছুমান নীতি নিয়ম গম পাম উত্তৰ কোৰিয়াৰ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, কিম জং উনৰ কোনো বিকল্প নাই। আপোনালোকে ভাবিছে চাগে উত্তৰ কোৰিয়াত কোনো ধৰণৰ ইলেকশ্যন নহয়, কিন্তু ইলেকশ্যন হয়। উত্তৰ কোৰিয়াৰ ইলেকশ্যনত কেৱল কিম জং উনকে ভোট দিব লাগিব, কিয়নো কিম জং উনৰ বিপক্ষে কোনো দলকে ভাগ ল'ব নিদিয়ে। নম্বৰ 2, কেৱল 3টাহে টিভি চেনেল। উত্তৰ কোৰিয়াত থকা মানুহবিলাকে বেলেগ দেশৰ কথা বিশেষকৈ একো নাজানে, কিয়নো তাত টিভি মাত্ৰ 3টাহে চেনেল থাকে। উত্তৰ কোৰিয়াৰ চৰকাৰে যি দেখাব ইচ্ছা কৰে তাকেহে চাব পাৰে উত্তৰ কোৰিয়াৰ জনসাধাৰণে। নম্বৰ 3, হেয়াৰ ষ্টাইল। উত্তৰ কোৰিয়াৰ চৰকাৰে কেৱল 28টা হেয়াৰ ষ্টাইলহে মান্যতা দিছে, তাৰে 10টা পুৰুষৰ বাবে আৰু বাকী 18টা মহিলাৰ বাবে। তাত আপোনালোকে নিজৰ মনৰ পচন্দৰ হেয়াৰ ষ্টাইল ৰাখিব নোৱাৰে, ৰাজধানীত থাকিব নোৱাৰে। বন্ধুসকল, আপোনালোকক কোনোবাই মুম্বাই বা দিল্লীত আহিব মানা কৰিব পাৰিব নেকি? নিশ্চয় নোৱাৰে। কিন্তু উত্তৰ কোৰিয়াৰ ৰাজধানীত পিয়ংয়াঙত কেৱল ধনী আৰু সদাশয় ব্যক্তিয়ে থাকিব পাৰে। তাত কোনো ধৰণৰ দৰিদ্ৰ লোকৰ স্থান নাই। নম্বৰ 5, পৃথিৱীতকৈ এখন বেলেগ কেলেণ্ডাৰ। এতিয়া 2022 চলি আছে, আমি সকলোৱে জানো, কিন্তু উত্তৰ কোৰিয়াত 109 চন চলি আছে। তাত কেলেণ্ডাৰখন বেলেগ সমাজতকৈ বেলেগ। তাত কোনো ধৰণৰ নীতি নিয়মৰ কথা নকয়। নম্বৰ 6, 99% মানুহ শিক্ষিত। বন্ধুসকল, আপোনালোকে ক'ব পাৰে যে এইটো উত্তৰ কোৰিয়াৰ বাবে ভাল খবৰ। তাত 99% মানুহ শিক্ষিত আৰু তাত পঢ়া শুনা কৰাটো বাধ্যতামূলক। নম্বৰ 7, ব্লু ফিল্ম চালে শাস্তি। তাত কোনো ধৰণৰ ব্লু ফিল্ম নচলে বা আপুনি চাব নোৱাৰে। উত্তৰ কোৰিয়াত ব্লু ফিল্ম বন্ধ। তাত যদি আপুনি কেনেবাকৈ ব্লু ফিল্ম চোৱাত ধৰাত পৰে তেতিয়াহ'লে আপোনাৰ শাস্তি দিব। সেই শাস্তিটো আপোনাৰ মৃত্যুৰ দ্বাৰাও হ'ব পাৰে। নম্বৰ 8, নাই কোনো ট্ৰেফিক নিয়ম। উত্তৰ কোৰিয়াত যদি আপোনালোকে কেতিয়াবা ঘূৰিব যায়, তাত আপোনালোকে কোনো ধৰণৰ ট্ৰেফিক নীতি নিয়ম দেখা নাপায়। ট্ৰেফিক নিয়মৰ সলনি তাত কেইটামান ছোৱালী থিয় কৰাই থৈ দিয়ে আৰু সেনেকৈ নীতি নিয়ম পালন কৰে ট্ৰেফিকৰ। নম্বৰ 9, নাই কোনো ইণ্টাৰনেট সেৱা। উত্তৰ কোৰিয়াত কেৱল এটাহে মাত্ৰ ইণ্টাৰনেট কোম্পানী আছে, যিটো মাত্ৰ কেৱল 605জন মানুহকে ইণ্টাৰনেট সেৱা আগবঢ়াব পাৰে। এনেতে সকলোৰে মনত এটাই প্ৰশ্ন আহে যে উত্তৰ কোৰিয়াত মানুহে ভ্ৰমণৰ কাৰণে যাব পাৰেনে নাই। যদিহে আপোনালোকৰ তাত উত্তৰ কোৰিয়াৰ মানুহজন থাকে, তেতিয়া আপুনি উত্তৰ কোৰিয়া ভ্ৰমণৰ বাবে নিশ্চয় যাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়েই। আপোনালোকে গম পালে উত্তৰ কোৰিয়াৰ কিছুমান ভয়ানক নিয়ম। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।